হাই এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। মই উপাসনে আজি বহুত দিনৰ পিছত আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। চ' কাইলৈ যিহেতু সৰস্বতী পূজা হয়, আমি সকলোৱে জ্ঞানৰ দেৱী মা সৰস্বতীক আৰাধনা কৰিম আৰু মই ভাবিলোঁ কেইটামান ৰিচুৱেল বা টেকনিক্স আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিসকল মাকৰ সদায় চিন্তা যে বাচ্চাৰ কনচেনট্ৰেশ্যনত কিয় প্ৰব্লেম হৈছে, চ' কাইলৈ দিনটো খুবেই ভাল দিন হৈছে মেনিফেষ্টেশ্যনৰ কাৰণে। আৰু যোনে ভাল এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে বা ভাল মাৰ্কছ এক্সামৰ কাৰণে মেনিফেষ্ট কৰি আছে, চ' কাইলৈ দিনটো খুব গ'ল্ডেন টাইম বুলি আমি ক'ব পাৰোঁ। চ' কাইলৈ হৈছে প্ৰথম কাম, যদি পাৰে আপোনালোকে নিজেও সোনকালে উঠিব আৰু নিজৰ বাচ্চাকো ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠাব চেষ্টা কৰিব। আৰু উঠাই পেলাই যদি আপোনালোকে শ্ৰী শ্ৰী সৰস্বতী দেৱী নমঃ এই মন্ত্ৰভাগি 108 বাৰ আপোনালোকে স্ক্ৰিপ্টিং কৰিব পাৰে। তো যদি শ্ৰী শ্ৰী সৰস্বতী দেৱী নমঃ আপোনালোকৰ লিখিবলৈও প্ৰব্লেম হয় বা বাচ্চাৰো লিখিব প্ৰব্লেম হয়, তেতিয়া অকল শ্ৰী শ্ৰী আপোনালোকে লিখিব পাৰে। চ' লিখাৰ পিছত দিনত যেতিয়া দেৱী মাক আপোনালোকে পূজা কৰিব, যদি কলেজ বা স্কুল যায়, যদি পাৰে সেইভাগ উচৰ্গা কৰি আনি পণ্ডিতজীক ক'ব উচৰ্গা কৰি দিবলৈ, আনি পেলাই নিজৰ পঢ়া টেবুলত ভালকৈ থৈ দিব। প্ৰথম কাম আপোনালোকে সেইটো কৰিব পাৰে। যদি উচৰ্গা কৰিবও নোৱাৰে, ঘৰতে আপোনালোকে লিখি পেলাই ঘৰতে পূজা কৰি পেলাই সেইভাগ আপোনালোকে পঢ়া টেবুলৰ ওচৰত ভালকৈ থৈ দিব। আৰু ছেকেণ্ড হৈছে এম বীজ মন্ত্ৰ ভাগ সৰস্বতী মাৰ আপোনাৰ বীজ মন্ত্ৰ হয়। যেতিয়া আমি কিবা টেকনিক কৰিম, কিবা দেৱীক মানে ভগৱানক যদি আমি আৰাধনা কৰোঁ, তেতিয়া সেই তেখেতসকলৰ যেতিয়া বীজ মন্ত্ৰ থাকে, আমি সেই বীজ মন্ত্ৰ যেতিয়া আমি মানে বীজ মন্ত্ৰ ভাগি যেতিয়া আমি স্ক্ৰিপ্টিঙে কৰোঁ বা বীজ মন্ত্ৰ যদি আমি কওঁ, তেতিয়া সেই আমাৰ হেৰিটো সফল হোৱাত খুব সোনকালে হৈ যায়। মেনিফেষ্ট আপোনালোকে যিটো কৰি আছে খুব সোনকালে হৈ যায়। তো বীজ মন্ত্ৰ ভাগি কাইলৈ আপোনালোকে ইউটিউবতো আপোনালোকে শুনিব পাৰে। শুনি উইচটো আপোনালোকে মেনিফেষ্ট কৰিব যে আপোনাক কি লাগে, একজেক্টলি কি বিচাৰিছে। আৰু বাচ্চাকো বীজ মন্ত্ৰ ভাগি শুনিব দিব, শুনিব দি অকণমান ধ্যান কৰিবলৈ দিব। চ' ছেকেণ্ড টেকনিক হৈছে সেইটো, বা এমৰ যদি আপোনালোকে স্ক্ৰিপ্টিঙো কৰিব বিচাৰিছে কৰিব পাৰে। এটা লাইক এম লিখি পেলাই মাজতে এটা চাৰ্কল ড্ৰ কৰি পেলাই, যিটো উইচ ছাপ'জ এটা পাৰ্টিকুলাৰ মাৰ্কছ আপোনালোকে মেনিফেষ্ট কৰিছে, তো সেই মাৰ্কছটো আপোনালোকে ইন প্ৰেজেণ্ট টেন্সত লিখি দিব। ঠিক আছে, তো প্ৰেজেণ্ট টেন্সত এটা চাৰ্কল বনাই পেলাই আপোনাৰ উইচটো লিখিব পাৰিব। বীজ মন্ত্ৰ স্ক্ৰিপ্টিঙৰ যিকোনো দুটা টেকনিকৰ ভিতৰত এটা টেকনিক আপোনালোকে কৰিব। ছেকেণ্ড হৈছে এটা ৰঙা পেন, যদি মা সৰস্বতীৰ ওচৰত উচৰ্গা কৰি থৈ আহিব পাৰে কাইলৈ খুবেই ভাল। ৰঙা পেন মা সৰস্বতীৰ নামত আপোনালোকে উচৰ্গা কৰি দিব। থাৰ্ড, আমি সকলোৱে জানো মা সৰস্বতীৰ বগা ফুল খুবেই প্ৰিয় হয়। চ' বগা ফুল আপোনালোকে অফাৰ কৰিব পাৰে মাক। আৰু কেতিয়াও যোনসকলে মেনিফেষ্টেশ্যনৰ জাৰ্ণিত আছে, কেতিয়াও নিগেটিভ নহ'ব, সদায় পজিটিভ ভাবি পেলাই মা আৰাধনা কৰিব। আৰু এতিয়া খুব গ'ল্ডেন টাইম চলি আছে। আমি সকলোৱে মানে গম পাওঁ যে এতিয়া গুপ্ত নৱৰাত্ৰি চলি আছে। মা দুৰ্গা, মা সৰস্বতীৰ কৃপা সকলোৰে ওপৰত মাৰ আশীৰ্বাদ থাকক। আৰু যোনে টেকনিক কৰি আছে কেতিয়াও নিগেটিভ নহ'ব, সদায় ইউনিভাৰ্চৰ ওপৰত আপোনালোকে চাৰেণ্ডাৰ কৰক। আমি যেতিয়া নিজৰ উইচটো চাৰেণ্ডাৰ কৰি দিওঁ, তেতিয়া সেইটো ইউনিভাৰ্চৰ দায়িত্ব। আপুনি যাক মানে তেখেতৰ দায়িত্ব। আপোনাক কেনেকৈ ছাকচেছ হ'ব লাগে সেইটো, কিন্তু আপুনি নিজৰ কামটো সদায় কৰি যাব লাগে। আৰু যিসকলে ৰেকি জানে, ৰেকি কৰিছে, কাইলৈ আপোনালোকে হিলিং দিব নাপাহৰিব। হিলিং বিশেষকৈ বিশুদ্ধি চক্ৰত হিলিং দিবলৈ কেতিয়াও কাইলৈ নাপাহৰিব। আৰু যোনে ৰেকি নাজানেও, চিম্পলি আমাৰ থ্ৰট চক্ৰৰ যিটো বীজ মন্ত্ৰ হৈছে হম। চ' আপোনালোকে ইউটিউবতো আপোনালোকে হম মন্ত্ৰ ভাগ শুনি পেলাই আপোনালোকে মেডিটেশ্যন কৰিব পাৰে। চ' কাইলৈ খুব ভাল দিন হয়, সকলোৰে ওপৰত মাৰ আশীৰ্বাদ হয়। আৰু মই লাষ্টত এটা কথা মেনশ্যন কৰিব বিচাৰিছোঁ, ছেল্ফ লাভ। কাইলৈ ছেল্ফ লাভ খুবেই ইম্পৰ্টেণ্ট। আমি সকলোৱে ধুনীয়াকৈ সাজি কাচি আমি মাৰ দৰ্শন কৰিব যাম। তো কাইলৈ যিমান পাৰে নিজকে ধুনীয়া কৰি ৰাখক। সকলোৰে মাৰ আশীৰ্বাদ সকলোৰে ওপৰত বনি থাকক, তাৰে মই আশা কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি আপোনালোকে টেকনিকখিনি কৰিও আপোনালোকে ভাল পাইছে, আপোনালোকৰ কমেণ্ট কৰি পেলাই মোক জনাব। যিহেতু আপোনালোকৰ কমেণ্টেই হৈছে মোৰ কাৰণে আশীৰ্বাদ। আৰু মোক আগলৈও যাতে আপোনালোকৰ কাৰণে এনেকুৱা টেকনিক্স লৈ আহিব পাৰোঁ, শ্বেয়াৰ কৰিব পাৰোঁ, আপোনালোকৰ কাৰণে ভাল কাম কৰি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ দিব। চ' থেংক ইউ ছ' মাছ। আজিলৈ সকলো ভালে থাকক।